নমস্কাৰ আজিৰ প্ৰশ্নটো হৈছে মুদ্ৰাৰ চাহিদা কি মুদ্ৰাৰ চাহিদাত প্ৰভাৱ বিস্তাৰ কৰা কাৰকসমূহ কি কি মুদ্ৰাৰ চাহিদা কি আমি সিম্পলি চাহিদা মানে কি জানো হয়নে এজন ব্যক্তিয়ে কোনো এটা নিৰ্দিষ্ট সময়ত যিকোনো এটা বস্তু কিনিবলৈ ইচ্ছা বা সামৰ্থ্যতা প্ৰকাশ কৰাই হৈছে চাহিদা হয়নে বস্তুটোৰ প্ৰতি চাহিদা আজি সুধিছে মুদ্ৰাৰ চাহিদা কি মানুহে নগদ ধন হাতত ৰখাৰ প্ৰৱণতাই হৈছে মুদ্ৰাৰ চাহিদা হয়নে মানুহে এটা সময়ত কিমান টকা নিজৰ হাতত ৰাখিব বিচাৰে সেই হাতত ৰাখিব বিচৰা প্ৰৱণতাটোই হৈছে মুদ্ৰাৰ চাহিদা এই মুদ্ৰাৰ চাহিদাত প্ৰভাৱ বিস্তাৰ কৰা কাৰকসমূহ কি কি মুদ্ৰাৰ চাহিদাত প্ৰভাৱ বিস্তাৰ কৰা কাৰকসমূহ হৈছে লেনদেনৰ চাহিদা সতৰ্কমূলক চাহিদা আৰু লাভৰ অনুমানমূলক চাহিদা হিচানে তিনটা এটা হৈছে লেনদেনৰ চাহিদা সতৰ্কমূলক চাহিদা আৰু লাভৰ অনুমানমূলক চাহিদা হল এক ফাটকা বুলিও কোৱা হয় লাভৰ অনুমানমূলক চাহিদা ফাটকা বুলিও কোৱা হয় এক মাৰ্কছৰ কাৰণে আহিব পাৰে হল এটা লেনদেনৰ চাহিদা আমি সিম্পলি গম পালো যে মানুহে নগদ ধন হাতত মানে কিমান পৰিমাণে ধন হাতত ৰাখিব বিচাৰে হেতুৱে হৈছে মুদ্ৰাৰ চাহিদা হয়নে লেনদেনৰ চাহিদা মানে তেতিয়াহলে কি হ'ব মানুহে যিকোনো সময়তে লেনদেন কৰিবৰ কাৰণে যিমান পইচা নগদ হিচাপে হাতত ৰাখে তাকে লেনদেনৰ চাহিদা বুলি ক'ব এটো এটা প্ৰথম কাৰক হল আৰু কি কাৰণৰ কাৰণে মানুহে পইচা হাতত ৰাখিব বিচাৰে যে সতৰ্কমূলক চাহিদা এই সতৰ্ক শব্দটোতে কথাখিনি সোমাইছে যে মানুহৰ জীৱনত আকস্মিকভাৱে যিকোনো ধৰণৰ দুৰ্যোগ হ'ব পাৰে হয়নে সেই দুৰ্যোগৰ সন্মুখীন হ'ব পৰাকে মানুহে কি কৈছে কিছুমান ধন হাতত কিছু ধন নগদ হিচাপে হাতত ৰাখিব বিচাৰে আৰু তাকে কি বুলি ক'ব সতৰ্কমূলক চাহিদা বুলি ক'ব বুজি পাইছা নিশ্চয় তৃতীয়টো হৈছে লাভৰ অনুমানমূলক চাহিদা লাভৰ অনুমানমূলক চাহিদা মানে কি যাক ফাটকা বুলি কোৱা হয় যে মানুহে ভৱিষ্যতে লাভ হ'ব বুলি অনুমান কৰি বৰ্তমান নগদ হিচাপে কিছু টকা হাতত ৰাখিব বিচাৰে এটা উদাহৰণস্বৰূপে যদি ক'বলৈ যাওঁ এজন ব্যক্তিয়ে তোমাক ধৰিবা 100 টকা বিচাৰি আহিছে আমি ধৰি লৈছো 100 টকা বিচাৰি আহিছে আৰু 10 দিনৰ পিছত 120 টকা তোমাক ঘূৰাই দিব বুলি কথা দি তোমাৰ পৰা 100 টকা বিচাৰিছে তুমি এটা তোমাৰটো 10 দিনৰ পিছত 100 টকাটো 120 টকালৈ কনভাৰ্ট হৈ যাব হয়নে তোমাৰ কি হ'ব 10 দিনৰ পিছত 100 টকাটো 120 টকালৈ কনভাৰ্ট হ'ব মানে 20 টকা তোমাৰ প্ৰফিট হ'ব লাভ হ'ব সেই লাভৰ অনুমান ৰাখিয়ে মানুহে কিছু টকা হাতত ৰাখিব বিচাৰে নগদ হিচাপে হেতুকে লাভৰ অনুমানমূলক চাহিদা বুলি কোৱা হয় এইগিটা হৈছে মুদ্ৰাৰ চাহিদাত প্ৰভাৱ বিস্তাৰ কৰা কাৰক